বন্ধ হ'ল। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। গুড মৰ্ণিং। ৰাতিপুৱাই পুৱাই খোজকাঢ়িব আছে, আজি বন্ধবাৰ। আৰু লগতে আপোনালোকক দেৱালীৰো শুভেচ্ছা জনাইছোঁ। ওলাই গ'ল চিবি এতিয়া গুড মৰ্ণিং কৈ দিব, কৈ দিয়া ভালকৈ কৈ দিয়া। ভালকৈ দিয়ে তাৰ লাজ লাগি যায়। আৰু সিয়ে ৰাতিপুৱাই পুৱাই খোজকাঢ়িম বুলি কয়, কিন্তু তাক কোচত ল'ব লাগে, বৰ দিগদাৰ। মই খোজকাঢ়িব যাম। আজি হেৰি নহয়, মাছ পৰিবও পাৰে। নাই মাছ চাবলৈ যায়। নাযাওঁ মাছ চাবলৈ যায়, বৰ দিগদাৰ। নায়ে মাছ আজি বহুত কুঁৱলী পৰিছে দেই ন। এই 6টা বাজিল, আজি 6টা বজা নাই মানে 5:30মান বাজিছে। উফ ৰাম, মৰিলোঁ। বৰ দিগদাৰ লগাই। মাই শিবুৱে খোজ নাকাঢ়ে, এনেকে থাকে ৰাস্তাত। লাজ কথা কৰিছে শিবুৱে। পাপাকৰ কোচতে থাকে। দেৱালী বুলি অকণমান ডেক'ৰেশ্যন কৰিম, মানে ঘৰত থকা ফুলৰ পাতবিলাকেৰে। ব'লকচোন মই কেনেকৈ বনাওঁ আপোনালোকক চাব, আৰু চালে এনেকৈ কেতিয়াবা বনাব পাৰিব মন গ'লে। ভাল লাগে ঘৰত থকা ফুলকেইটাই অকণমান যদি কিবাকৈ সজাই লওঁ আৰু লগতে বন্তি গছি দিওঁ, ভাল লাগে। মই তেনেকৈ অকণমান বনাইছিলোঁ। ঠিক আছে বলক। এয়া ফুল ছিঙি আনিলোঁ। এই গছৰ কি নাম নাজানো, এইবিলাক পাত, ফুলৰ পাতবিলাকেৰে এনেকৈ ছিঙি আনি কাটি লৈছোঁ, আৰু ফুলৰ আকৃতিত তেনেকৈ পাত এটা এটাকৈ দি দিছোঁ। তাত মই এটা বেলেগ সেইটো ফুল দি দিছোঁ। অকণমান যত্ন কৰিলে ভাল হ'লে হয়, ছিঙি দিলেও ভাল হ'লে হয়, ছিঙি এনেকৈ বনালেও ভাল লাগিলে হয়। মোৰ সময় নাই, কম সময়ৰ ভিতৰতে মই এনেদৰে বনাইছোঁ। এনেদৰে গোটেই ফুলবিলাক এনেকৈ সজাই দিছোঁ। অকণমান দেখিবলৈ বেয়া লগা নাই সিমানো, কিন্তু সঁচাকৈ ভাল লাগে। আৰু অলপ ধুনীয়া কৰিব পৰা গ'লে হয়, তথাপিতো মই এইখিনিয়ে কৰিছোঁ। একদম এটা বেলেগ বহুত বেছি হেৰি কৰা নাই, আৰু গছৰ ফুলখিনিৰে এনেদৰে যিকোনো অনুষ্ঠানতে ফুলৰ এটা হেৰি বনালে ভাল লাগে। এইটো এটা হৈ গ'ল, আনপিনে আৰু এটা বনাবলৈ ধৰিছোঁ মই। হ'ব দিয়া। দেখিছেনে ফুল পাঁচ এটা ফুল, এতিয়া গোলাপ ফুলেৰে এনেকৈ দি দিছোঁ। ঠাণ্ডা নাই, কি কৰিছা? একদম নিজৰ আইডিয়াত বনাইছোঁ, মই ক'তো চোৱা নাই। এনেই ভাবিছোঁ এনেকৈ কৰিলে ভাল লাগে। মই আগতেও এটা বনাইছিলোঁ গণেশ পূজাত, সেইটো বৰ ধুনীয়া হৈছিল। সেয়ে ভাবিলোঁ আজিও বনাওঁ। এইবাৰ ফুলৰ এইকেইটা কাটি দিছোঁ, মানে ঠাৰিকেইডাল থাকিলে অকণমান হেৰি হৈ থাকে, ৰাঙঠা থাকে, সেইবাবে প্লেন কৰি দিছোঁ। এতিয়া সন্ধিয়া হ'ল, চাকি দিছোঁ। দেখিবলৈ সিমান বেছি বেয়া লগা নাই, নহয় জানো? মোৰ ভিডিঅ' কৰোঁতে অকণমান দেৰি হ'ল, তেতিয়ালৈকে চাকি কিছুমান হেৰি কৰিব ধৰিছে, আৰু বাবুৰ কাৰণে বিৰাট আমনি কৰি আছে। এইবিলাক জ্বলালে বৰ আমনি কৰে। চাকিবোৰ বন্ধ হ'ল। আৰু বাবুই ভয়
ভয়তে দেখিছেনে একদম ওলাব নিদিয়ে হেপী দেৱালী কৈ দিয়ে হেপী দেৱালী হেপী দেৱালী এই পোহৰৰ উৎসৱত আপোনাৰ সকলোৱে আমাৰ পৰিয়ালটোৰ পৰা ফালৰ পৰা শুভকামনা জনাইছোঁ মই তাক লৈ থাকিব লগা হৈছে ফটকাৰ সি ইমান ভয় কৰে নহয় ফটকা ফুটা ফুটাই আছে ফুটাব নিদিয়ে আৰু মোক ওচৰত এনেকৈ আছে মই আয়ো লৈ থাকি সেই কৰিবলৈ অলপ দিগদাৰে হয় ভয় নালাগে কি ভয় নালাগে নহয় কি ভয় লাগিব যোৱা পাপাৰ ওচৰলৈ যোৱা নাই পাপা আছে ইপিনে আছে যোৱা ঘূৰি নাযায় চকৰিটো ঘূৰি যায় বোলে পাপা দিয়াই নাই ক'ত ঘূৰি যাব সেইপিনে দিছে আৰু ঘূৰি উফৰাম কিয় ধম কৰি উঠিলে ফুলজাৰি নহয় এইটো জ্বলাম দেই দেখিছেনে এইডাল শিখা জ্বলাম আঁতৰি যোৱা দেই এইটো ভয় লাগে এইটো আছো বাইকখনো আছে আগবাঢ়ি লৈ আহিব পাৰিলা হয়তো নাই বম ভাল নহয় ফুচুক বম ফুটাই নাই 400 টকা গেলা ৰহ দিমগৈ এতিয়া এয়া চাকি কেইখৰো আমি ঘৰতে এনেদৰে ৰং কৰি লৈছোঁ আমি মানে নহয় মাইনাই কৰিছে দেই মই তাইক কৰিব দিছিলোঁ তাই কৰিলে এনেদৰে চাকি কেইখৰ ৰং কৰি ল'লে দেখিবলৈ ভালেই লাগিছে বাৰু আগতে এনেকুৱা কৰিছিল এইবাৰ এনেকৈ বনালে ইমান ফুটোৱা আহিছোঁ দেখাই নহ'ব আছে এই পিঠা আছে দিয়া চেণ্ডেল ব্লাড কমিলে পিঠা নাখায় জানো ভাল দীপু ইপিনে এনেকুৱাই হয় চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ঠিক আছে বাই বাই